বন্ধুসকল, দুখীয়া দুখ কেতিয়াও নুগুচে আৰু পৃথিৱীত দুখীয়ালৈ জন্ম হোৱাটোৱে পাপ। গতিকে আমাৰ নিচিনা মানুহবোৰ কেতিয়াও শান্তি নাই মানে। মৰমৰ বন্ধু বান্ধৱী সকলোকে নমস্কাৰ জনাই ৰাতি আহাৰ সাঁজ গ্ৰহণ কৰিব লৈছোঁ। কৃষ্ণ, আজি আহাৰ সাঁজত কি কি আছেনো আপোনালোকক দেখাই আছোঁ। এইটো দেখিছেনে? এইটো তিয়ঁহ কাটি লৈছোঁ, চেলাই লৈছোঁ তাক। আৰু ইফালে আছে ধনিয়া পাত, কেঁচা ধনিয়া, আৰু এইফালে অলপ লৈছোঁ নিমখ লৈছোঁ এইফালে, আৰু জলকীয়া 1 2 3 4 5 6 দেখিছেনে? 6টা জলকীয়া আছে। তেতিয়া বন্ধুসকল দেৰি নকৰি আৰম্ভ কৰোঁ। কৃষ্ণ। আৰু এইফালে আছে, আপোনালোকক কোৱাই নাই, এইফালে আছে বিলাহী তৰকাৰী আৰু মাছ। এইডাল দেখিছে মাছৰ টুকুৰা, একদম ধোঁৱা ওলাই আছে বন্ধুসকল। ৰৌ মাছৰ টুকুৰা, ৰৌ মাছৰ মাথা। কয় যে ৰৌ মাছৰ মাথা খাই লাগে মজা। 3-4 দিনৰ মূৰত আজি ভাতকেইটা দেখি মানে মনটো নিজকে ভাল লাগিছে। কিয় ভাল লাগিছে কওকচোন বাৰু আপোনালোকে। আজি 3 দিনৰ পৰা নিৰামিষ খাই আছোঁ, আৰু গতিকে আজি মাছ, বিলাহী তৰকাৰী আৰু বিলাহী আৰু মাছৰ তৰকাৰীখিনি দেখি মনটো কিবা এটা ভাল লাগিছে। আৰু ঠিক আছে, দেৰি নকৰি এতিয়া আহাৰ সাঁজ গ্ৰহণ কৰোঁ। আজি 3 দিনৰ ভিতৰত এয়া মাছ আৰু বিলাহী খাই আছোঁ। 3 দিন নিৰামিষেই গ'ল। গতিকে আজি মনটো ভাল লাগিছে। মাছ আছে লগত, গতিকে মনটো ভাল লাগিছে। আজি মাছে বিলাহীয়ে বনাইছে সুন্দৰকৈ, দেখিছে নহয়? তেতিয়া বন্ধুসকল আৰম্ভ কৰোঁ আজি। মানে মোৰ জিভা পানী পৰি আছে, খাওঁ খাওঁ লাগি আছে। কৃষ্ণ। তিয়ঁহৰ টুকুৰা বনাওঁ। তিয়ঁহটো এইটো নাখাওঁ বন্ধু, একদম কিবা এটা ভাল লগা নাই, টেঙা টেঙা লাগিছে। এইটো খাই চাওঁ কেনেকুৱা লাগে। এইটো ভাল লগা নাই, কিবা টেঙা টেঙা লাগিছে। মানে আনি থোৱা দিন হ'ল, 4-5 দিনমান হৈছে। আজিকালি বস্তুবিলাক জানে চব সাৰ দি আহে, গতিকে ঘৰৰ তাজা মাল নহ'লে সোৱাদ নাপায়। বজাৰৰ কিনি অনা সাৰ দি বনোৱা, হেৰি কৰা সাৰ দিয়া বস্তু, যিহেতু টেঙা টেঙা লাগিছে। এতিয়া খাম ধনিয়া পাতটো তাজা হৈ আছে, আজি আনিছোঁ যিহেতু। আৰু জলকীয়াকেইটাও দেখিছে একদম মজা। এই পিচ দেখিছেনে? এইডাল পিচ বিৰাট ডাঙৰ পিচ বন্ধুসকল, ৰৌ মাছ। মাছটো সোৱাদ আছে, ভাল লাগিছে খাই। এইটো চাফা দি দিব।
একদম পুৰা নিমখ লগাই লৈছোঁ বন্ধু আৰু ইয়াক এতিয়া বজাই দিম আৰু হাইটো চুবাই দিছোঁ মাছৰ মাথা চুবাই মই বিৰাট ভাল পাওঁ কাৰণ টেষ্টটো ভাল লাগে বন্ধুসকল 3টা জলকীয়া আছে নহয় এতিয়া এইটো জলকীয়া এটা খাই দিওঁ হেৰা ভাত কেইটামান দি আহিছোন এই আহাচোন তুমি এবাৰ আহা ৰাইজক এবাৰ দেখা দি আহা আহা খোলাই বন্ধুসকল মানুহজনী খোলাই নিজে ল'ব লাগিব এতিয়া উপায় নাই আজি বহুত দিনৰ মূৰত মাছ পাইছোঁ যে বন্ধুসকল সেইকাৰণে ভাতকেইটা খাই ভাল লাগিছে আৰু কেইটামান লৈ লওঁ হাতখন ধুই লোৱাটো ভাল হ'ব নহয় জানো হাতখন ধুই লৈছোঁ দেই বন্ধুসকল আপোনালোকে নাভাবিব যে ভাত খোৱাতে মই ভাত লৈছোঁ কিন্তু হাতখন ধুই লোৱাটো ভাল আৰু নহয় জানো যিহেতু লক্ষী বস্তু এনেকৈ ভাত খাই থকা সময়ত উঠি পেলাই ল'বলৈ বিৰাট এলাহ লাগে বন্ধুসকল কিন্তু উপায় নাই কি কৰিব এতিয়া কাৰণ মানুহজনী গা ভাল নহয় খোলেই গতিকে নিজে লৈ খাব লগা হৈছে কেতিয়াবা নিজেও কৰিব লগা হয় আপোনালোকে দেখিছে বন্ধুসকল আৰু 2টা আছে গৈ সেইটো এবাৰ খাই দিওঁ বন্ধুসকল এবাৰ একদম গোটেইখিনি খাই দিম দেই পাৰিম নে বাৰু চাওঁ চেষ্টা কৰি উঠি ল'ব লাগিব একদম ৰাৱণৰ সন্ধিয়া লাগিছে ন লাষ্ট এটা আছে চুটাই দিওঁ বছ ভাতো কেইটামানে আছে একদম বন্ধু দামী দাঁতত পেলাই পেলাই মাছ নাখায় টান হয় দে খালে বন্ধুসকল খাই শেষ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ জনাইছোঁ